বিশ্বব্যাপী কৰোনা ভাইৰাছৰ যি আতংক তাৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আমাৰ দেশতো যোৱা 25 মাৰ্চৰ পৰা লকডাউন দিয়া হৈছে আৰু এই লকডাউনৰ সময়ছোৱাত সকলোবোৰ স্কুল কলেজ ইউনিভাৰ্চিটি পাঠদান বন্ধ ৰখা হৈছে ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছৰ বহুখিনি সিলেবাস পিছ পৰি ৰৈছে সেয়ে আমাৰ ৰিজলিউশন একাডেমি গোগামুখ আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত বিশেষকৈ ক্লাছ 9, 10, 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব পৰাকে দুটা বিষয় গণিত আৰু বিজ্ঞানৰ আমি কিছুমান চেপ্টাৰ ৰিজলিউশন একাডেমিৰ শ্ৰেণী কক্ষত আমি ভিডিঅ' ক্লাছেছ হিচাপে আলোচনা কৰিম আৰু এই ভিডিঅ' ক্লাছ সমূহ আমি অনলাইনত আপলোড কৰিম তো আশা ৰাখিছোঁ এই লকডাউনৰ সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকল ঘৰতে থাকি এই ভিডিঅ' ক্লাছৰ যোগেদি তেওঁলোক অধ্যয়ন কৰি কিছু হলেও উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ইলেক্ট্ৰিচিটি বিদ্যুৎ মই কিন্তু বিশেষকৈ ক্লাছ 9 আৰু ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ সায়েন্সৰ সাবজেক্টত ক্লাছ 9ত যিকেইটা চেপ্টাৰ আলোচনা কৰা হয় এই একেখিনি চেপ্টাৰে পৰৱৰ্তী সময়ত এইচএছ ফাৰ্ষ্ট ইয়েৰত বিশদভাৱে আলোচনা কৰিবলগীয়া হয় একেদৰে ক্লাছ 10ৰ সায়েন্সৰ যিসমূহ চেপ্টাৰ আছে এই চেপ্টাৰসমূহ পৰৱৰ্তী সময়ত এইচএছ ছেকেণ্ড ইয়েৰত আলোচনা কৰিবলগীয়া হয় সেয়ে স্পেচিয়েলি আজি যিটো চেপ্টাৰ আমি আলোচনা কৰিব লৈছো এই চেপ্টাৰ ক্লাছ 10ৰ সায়েন্সত সন্নিৱিষ্ট আছে আৰু পৰৱৰ্তী সময়ত ক্লাছ 12ত ফিজিক্সত এই চেপ্টাৰটো পুনৰাই বিশদভাৱে অধ্যয়ন কৰিবলগীয়া হয় সেয়ে আমি আজি যিটো চেপ্টাৰ ডিসকাস কৰিব লৈছো এই চেপ্টাৰটো ক্লাছ 10 আৰু ক্লাছ 12 দুইটা ক্লাছৰে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি আলোচনা কৰিব বিচাৰিম এই ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ চেপ্টাৰটোত আমি কিছুমান কন্টেইনছ ডিসকাস কৰিব লাগিব এই কন্টেইনসমূহ হৈছে প্ৰথমতে আছে মেটাৰ অৰ্থাৎ পদাৰ্থৰ বিষয়ে আমি আলোচনা কৰিব লাগিব দ্বিতীয়তে আমি আলোচনা কৰিব লাগিব এটমছ পৰমাণু তৃতীয়তে আমি আলোচনা কৰিব লাগিব ইলেক্ট্ৰিক চাৰ্জ তাৰ পাছতে আমি আলোচনা কৰিব লাগিব কণ্ডাক্টৰ আৰু ইনসুলেটৰ তাৰ পাছতে আলোচনা কৰিব লাগিব ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জ বিদ্যুৎ আধানৰ গতি তাৰ পাছতে আমি আলোচনা কৰিব লাগিব ইলেক্ট্ৰিক কাৰেন্ট বিদ্যুৎ প্ৰবাহ তাৰ পাছতে আমি আলোচনা কৰিব লাগিব ইলেক্ট্ৰিক সাৰ্কিট তাৰ পাছতে আমি আলোচনা কৰিব লাগিব ওহমছ ল ওহমৰ সূত্ৰ তাৰ পাছতে আমি আলোচনা কৰিব লাগিব ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ পৰিবাহীৰ এটাৰ ৰোধ তাৰ পাছতে আলোচনা কৰিব লাগিব ফ্যাক্টৰস এফেক্টিং দা ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ অৰ্থাৎ পৰিবাহী এটাৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহৰ বিষয়ে আমি আলোচনা কৰিব লাগিব তাৰ পাছতে আমি আলোচনা কৰিব লাগিব ৰেজিস্টিভিটি ৰোধ বা ৰোধকাত্মক তাৰ পাছতে আমি আলোচনা কৰিম কম্বিনেশন অফ ৰেজিস্ট্যান্স ৰোধৰ সংযোগ তাৰ পাছতে আমি আলোচনা কৰিম ডমেষ্টিক ইলেক্ট্ৰিক সাৰ্কিট অৰ্থাৎ ঘৰুৱা বৈদ্যুতিক বৰ্তনী তাৰ পাছতে আমি আলোচনা কৰিম কমাৰ্চিয়েল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি বৈদ্যুতিক শক্তিৰ ব্যৱসায়িক একক তাৰ পাছতে আমি আলোচনা কৰিম হিটিং ইফেক্ট অফ কাৰেন্ট অৰ্থাৎ প্ৰবাহৰ তাপীয় প্ৰবাহ
এই যিসমূহ কন্টেইন আমি ইয়াত দিয়া আছে এই কন্টেইন সমূহ সকলো কন্টেইন আমাৰ ক্লাস 10 ৰ চেপ্টাৰত বিতংভাৱে বিশদভাৱে আমাৰ দিয়া হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত এই যে সেকেন্ড ইয়াৰৰ সিলেবাছত আমি এইদৰে বিশদভাৱে অধ্যয়ন কৰিবলগীয়া হয় এই মই অনুৰোধ জনাইছো যিসকল ছাত্ৰ ছাত্ৰী ক্লাস 9 আৰু ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী সময়ত বিজ্ঞানৰ ছাত্ৰ হম বুলি ভাবিছে অৰ্থাৎ সায়েন্সত ষ্টাডি কৰিব থিৰাং কৰি মনত আশা ৰাখি থৈছে সেইসকল ছাত্ৰ ছাত্ৰী কেৱল তোমালোক মাৰ্কছৰ ওপৰতে নিৰ্ভৰশীল নহয় বিষয়বস্তুটোৰ ওপৰত কেনেদৰে আমি কনসেপ্ট লব পাৰো তাৰ ওপৰত মনোনিৱেশ কৰিবৰ বাবে মই আহ্বান জনাইছো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মূল বিষয়লৈকে আহো ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুতৰ বিষয়ে আমি আজি আলোচনা কৰিছো তো এই বিদ্যুৎ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ আগত ইয়াৰ লগত জড়িত যিবোৰ বিষয় আছে এই বিষয়সমূহৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম তো ফাৰ্স্ট কন্টেইন আছে আমাৰ মেটাৰ আছে মেটাৰ এতিয়া আমি প্ৰথমতে আলোচনা কৰিম মেটাৰ অৰ্থাৎ পদাৰ্থৰ বিষয়ে আলোচনা কৰিম আমি জানো সকলো বস্তু বা পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত ঠিক একেদৰে পৰমাণুসমূহ প্ৰধানকৈ তিনিটা কণিকা যেনে ইলেক্ট্ৰন প্ৰোটন আৰু নিউটনৰ দ্বাৰা গঠিত তো এই সিকোয়েন্সটো হৈছে এটা বস্তু এটা পদাৰ্থ এই চক পেন্সিলটো গুৰি কৰি দিব পৰা যায় টুকুৰা টুকুৰ কৰি দিব পৰা যায় প্ৰতিটো টুকুৰাতে এই চক পেন্সিলটো যিটো পদাৰ্থৰ দ্বাৰা পৰমাণুৰ দ্বাৰা গঠিত এটা অকমানি টুকুৰাটো এই একেখিনি পৰমাণুৱে যাব একেখিনি পৰমাণুৱে আছে ডাঙৰ চক পেন্সিলটোত যিটো পৰমাণু আছে এই অকমানি টুকুৰাটোৱে একে পৰমাণুৱে আছে আকৌ এই পৰমাণুটোৰ ভিতৰত তাতোতকে পৰমাণুটোতকে সৰু ক্ষুদ্ৰ কণিকা আছে এই কণিকাকেইটাৰ নাম হৈছে অৰ্থাৎ পৰমাণু ভিতৰত থকা কণিকাকেইটাৰ নাম হৈছে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন তো তেতিয়াহ'লে আমি ক'ব পাৰো এতিয়া পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত আকৌ পদাৰ্থৰ ভিতৰত থকা যিসমূহ পৰমাণু আছে এই পৰমাণুসমূহ তিনিটা কণা যেনে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰ দ্বাৰা গঠিত হয় তো এই ছাত্ৰ ছাত্ৰীসকল আমি আকৌ এতিয়া আলোচনা কৰিব বিচাৰিছো পদাৰ্থৰ পাছতে আছে কন্টেইনটোত আছিলে এটমছ অৰ্থাৎ পৰমাণু আছিলে তো পৰমাণু কি পৰমাণুৰ ভিতৰত যেটো পৰমাণুসমূহ কিছুমান কণিকা যেনে ইলেক্ট্ৰনছ প্ৰোটনছ আৰু নিউট্ৰনৰ দ্বাৰা গঠিত পৰমাণুসমূহ বহু সৰু কিন্তু পৰমাণু এটাৰ আকাৰ নিৰ্ভৰ কৰে পৰমাণুটো গঠিত মৌলবোৰৰ ওপৰত যেনে হাইড্ৰোজেন আৰু সোণৰ পৰমাণু দুটাৰ ক্ষেত্ৰত হাইড্ৰোজেন পৰমাণুতকৈ সোণ পৰমাণুৰ আকাৰ ডাঙৰ হয় কাৰণ হৈছে হাইড্ৰোজেন পৰমাণুতকৈ সোণ পৰমাণু বেছি গধুৰ হয় অৰ্থাৎ হাইড্ৰোজেন পৰমাণু সোণতকৈ পাতল হয় গতিকে পৰমাণু এটাৰ আকাৰ অৰ্থাৎ পৰিসৰ হ'ব পাৰে 0.1 নেনোমিটাৰৰ পৰা 0.5 নেনোমিটাৰ বেধৰ ভিতৰত আকৌ এই সৰু পৰমাণুটোৰ ভিতৰত যেহেতু তিনটা মৌলিক কণা অৰ্থাৎ পৰমাণুসমূহ যেহেতু ইতিমধ্যে কৈছিল তিনটা মৌলিক কণা ইলেক্ট্ৰন প্ৰোটন আৰু নিউটনৰ দ্বাৰা গঠিত তো এই ইলেক্ট্ৰন প্ৰোটন আৰু নিউটন এই তিনটা কণা পৰমাণুবোৰৰ ভিতৰত কেনেকুৱা অৱস্থাত আৰু ক'ত থাকে তো এই কথাও আমি জানিব লাগে তো পৰমাণুটোৰ এই সৰু অৰ্থাৎ 0.1 নেনোমিটাৰৰ পৰা 0.5 নেনোমিটাৰ পৰিসৰৰ এই ক্ষুদ্ৰ পৰমাণুটোৰ ভিতৰত আকৌ এটা অঞ্চল আছে যাৰ পৰিসৰ হৈছে 1.6 পাৰ্মিঙৰ পৰা 15 পাৰ্মিং অৰ্থাৎ 10⁻⁻15 মিটাৰ পৰিসৰৰ এটা অঞ্চল আছে এই অঞ্চলটোকে পৰমাণুবোৰৰ কেন্দ্ৰ বা নিউক্লিয়াছ বোলা হয় আৰু এই কেন্দ্ৰটোতে পৰমাণু সমূহৰ দুটা কণা প্ৰোটন আৰু নিউট্ৰন থাকে
আৰু এই প্ৰোটন আৰু নিউট্ৰনক একেলগে পৰমাণুসমূহৰ নিউক্লিয়ন বোলা হয়। এটা কথা মনত ৰাখিবা, নিউক্লিয়াছ আৰু নিউক্লিয়ন বেলেগ বেলেগ। নিউক্লিয়াছ হৈছে পৰমাণু সমূহৰ এটা অঞ্চল, অৰ্থাৎ মোৰ মাজতে থকা এটা অঞ্চল বুলি আমি ধৰি ল'ব পাৰি। এই অঞ্চলটোৰ অৰ্থাৎ এই অঞ্চলটোৰ পৰিসৰ হৈছে 1.6 ফাৰ্মিঙৰ পৰা 15 ফাৰ্মিং, যাক নেকি নিউক্লিয়াছ বুলি কোৱা হৈছে। এই নিউক্লিয়াছৰ ভিতৰত পৰমাণুসমূহৰ দুটা কণা প্ৰোটন আৰু নিউট্ৰন থাকে। এই প্ৰোটন আৰু নিউট্ৰনকে একেলগে পৰমাণুসমূহৰ নিউক্লিয়ন বোলা হয়। আৰু পৰমাণুটোৰ আন এটা তৃতীয় কণা ইলেক্ট্ৰন, পৰমাণুটোৰ নিউক্লিয়াছটোৰ চাৰিওফালে বৃত্তাকাৰ পথত বিভিন্ন কক্ষপথত প্ৰায় উচ্চ বেগে 10⁶ মিটাৰ পাৰ ছেকেণ্ড বেগেৰে বৃত্তাকাৰ পথত ঘূৰি থাকে। তো ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞানীসকলে এইটো থিৰাং কৰিছে পৰমাণু এটাৰ ভিতৰত যিমান সংখ্যক প্ৰোটন কণা থাকে সমসংখ্যক ইলেক্ট্ৰন কণাও থাকে। অৰ্থাৎ প্ৰতিটো কণাই পৰমাণু সমান সমান ইলেক্ট্ৰন আৰু প্ৰোটন বহন কৰে। তো এইখিনিতে বিজ্ঞানীসকলে আৰু এটা কথা নিৰূপণ কৰিছে, পৰমাণুসমূহৰ প্ৰোটন কণাসমূহক ধনাত্মক আধান বাহক হিচাপে, নিউট্ৰনসমূহক আধানবিহীন কণা হিচাপে আৰু ইলেক্ট্ৰনসমূহক ঋণাত্মক আধান বাহক হিচাপে স্থিৰ কৰিছে। তো প্ৰতিটো পৰমাণুতে যিহেতু সমান সংখ্যক প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা থাকে বা পৰমাণুসমূহে ৰাখিব বিচাৰে, যিসমূহ পৰমাণুৰ সমসংখ্যক প্ৰোটন আৰু ইলেক্ট্ৰন কণা থাকে তেনেবোৰ পৰমাণু বৈদ্যুতিকভাৱে নিষ্ক্ৰিয় পৰমাণু বোলা হয়। অৰ্থাৎ পদাৰ্থ এটা আমি ক'ব পাৰো, পদাৰ্থ এটাই, যিহেতু পদাৰ্থসমূহ পৰমাণুৰ দ্বাৰা গঠিত, গতিকে আমি ক'ব পাৰো পদাৰ্থ এটাত বিদ্যুৎ বহন কৰিব পৰা ক্ষমতা বা পদাৰ্থ বিদ্যুৎকত্ব আছে বা থাকিব পাৰে। এইখিনিতে মই বৰ্ডত দেখুৱাই দিব বিচাৰিছো নিউক্লিয়াছ, পৰমাণু এটা নিউক্লিয়াছ কোনটো হয় আৰু নিউক্লিয়াছৰ ভিতৰত প্ৰোটন আৰু নিউট্ৰনসমূহ আৰু নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনসমূহ কেনেদৰে ঘূৰি থাকে। আমি ধৰি লওঁ এই বৰ্ডখন হৈছে পৰমাণু আৰু এই পৰমাণুটোৰ ভিতৰত এই অঞ্চলটো, অৰ্থাৎ এই অঞ্চলটো, এই যিটো গোল 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 কিছুমান চিম্বল দিয়া আছে, এই অঞ্চলটোৱে হৈছে নিউক্লিয়াছ। আৰু নিউক্লিয়াছৰ ভিতৰত থকা দুটা কণা প্ৰোটন আৰু নিউট্ৰন, এই কণা দুটাক দেখুৱাবৰ বাবে ইয়াত এটা ৰঙা গোল আছে আৰু এটা হ'ল গ্ৰীণ অৰ্থাৎ সেউজীয়া গোল আছে। ইয়াত ৰঙা গোলকে আমি, ৰঙা গোলৰ ওপৰত যোগ চিহ্ন আছে, যোগ চিহ্ন কিয় দিয়া আছে পৰৱৰ্তী সময়ত আমি কম। এই ৰঙা গোলটোক প্ৰোটন হিচাপে ইয়াত চিহ্নিত কৰা হৈছে আৰু যিটো সেউজীয়া আছে এই সেউজীয়া গোলবোৰক আমি নিউট্ৰন হিচাপে, তাত একো চিম্বল নাই, প্লাছ মাইনাছ একো চিম্বল নাই, তো সেউজীয়াবোৰক আমি নিউট্ৰন হিচাপে আমি ইয়াত চিহ্নিত কৰা হৈছে। এই পৰিসৰটোৱে হৈছে নিউক্লিয়াছ আৰু নিউক্লিয়াছৰ এই ভিতৰতে থকা, নিউক্লিয়াছৰ ভিতৰত থকা প্ৰোটন আৰু নিউট্ৰন কণাবোৰ এনেকে বান্ধি থাকে আৰু একেলগে, যিহেতু একেলগে খুব বান্ধি থাকে প্ৰোটন আৰু নিউট্ৰন কণাবোৰ, সেইকাৰণে সিহঁত দুটাক একেলগে পৰমাণু এটাৰ নিউক্লিয়াছ বোলা হয়।
আৰু এই নিউক্লিয়াছৰ চাৰিওফালে বৃত্তাকাৰ পথত পৰমাণু সমূহৰ ইলেক্ট্ৰনসমূহ এনেকে নিৰ্দিষ্ট হাজোন অৰ্থাৎ কক্ষপথ বেলেগ বেলেগ কক্ষপথত নিৰ্দিষ্ট হাজোনত বৃত্তাকাৰে ঘূৰি থাকে ইলেক্ট্ৰনসমূহ আৰু ইলেক্ট্ৰনসমূহক ই স্মল ই দ্বাৰা চিহ্নিত কৰা হয় আৰু তাৰ মাইনাস সিম্বলেৰে চিহ্নিত কৰা হয় অৰ্থাৎ ই টু দি পাৱাৰ মাইনাস লিখা হয় এইকাৰণে এই ব্লু দাগবোৰে বুজাইছে ইলেক্ট্ৰন বুজাইছে তো পৰমাণু এটাৰ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনসমূহ এইদৰে বৃত্তাকাৰে নিৰ্দিষ্ট কক্ষত পৰিভ্ৰমণ কৰি থাকে তো ছাত্ৰ ছাত্ৰীসকল বিজ্ঞানীসকলে থিৰাং কৰিছে পৰমাণুসমূহৰ প্ৰোটন কণাসমূহ ধনাত্মক আদান বহন কৰে অৰ্থাৎ ধনাত্মক আধানৰ বাহক হিচাপে কাম কৰে আৰু ইলেক্ট্ৰনসমূহে ঋণাত্মক আধান বহন কৰে তো এইটো কথাও ঠিক কৰিছে কিছুমান পৰমাণু সমান সংখ্যক প্ৰোটন কণা আৰু সমান সংখ্যক অৰ্থাৎ যিমান সংখ্যক প্ৰোটন কণা থাকে এই সম সংখ্যক ইলেক্ট্ৰন কণাও থাকে তো যেহেতু প্ৰোটনে ধনাত্মক আদান বহন কৰে আৰু ইলেক্ট্ৰনে ঋণাত্মক আদান বহন কৰে যেহেতু ছাত্ৰ ছাত্ৰীসকল জ্ঞাত ইলেক্ট্ৰিচিটিত আমাৰ বিদ্যুৎ বৰ্তনী অৰ্থাৎ বিদ্যুৎ পুক এটাত প্লাস আৰু মাইনাস থাকে পজিটিভ এণ্ড নেগেটিভ থাকে প্লাস আৰু মাইনাস কৰিলে প্ৰশমিত হয় তো এই পৰমাণু এটাৰ অৰ্থাৎ যিসমূহ পৰমাণুৰ সমসংখ্যক প্ৰোটন কণা আৰু ইলেক্ট্ৰন কণা থাকে তেনেবোৰ পৰমাণুক বৈদ্যুতিকভাৱে নিষ্ক্ৰিয় পৰমাণু বোলা হয় আৰু এইখিনিতে এটা কথা থাকি গৈছিল নিউট্ৰন কণাসমূহক আদানবিহীন কণা হিচাপে চিহ্নিত কৰা হৈছে তো এতিয়া উপৰোক্ত আলোচনাসমূহৰ পৰা আমি থিৰাং কৰিছো পদাৰ্থসমূহ বিদ্যুৎ বাহক হিচাপে কাম কৰে কাৰণ পদাৰ্থসমূহ পৰমাণুৰ দ্বাৰা গঠিত আৰু পৰমাণু ইলেক্ট্ৰন অৰ্থাৎ আধান বহন কৰে তো পদাৰ্থ এটা বিদ্যুৎ কৰ্তা অৰ্থাৎ ইলেক্ট্ৰিচিটি আমি নিৰূপণ কৰিব পাৰি পদাৰ্থটোত থকা প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যাবোৰৰ ওপৰত ভিত্তি কৰি তো এইখিনিতে যিসমূহ পৰমাণু প্ৰোটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যাতকৈ বেছি থাকে তেনেবোৰ পৰমাণুক ধনাত্মকভাৱে আহিত পৰমাণু বোলা হয় আৰু ইয়াত অৰ্থাৎ তেনেবোৰ পৰমাণুত ইলেক্ট্ৰন ডিফিচিয়েন্ট অৰ্থাৎ হ্ৰাস অন্য আঁতৰি যিসমূহ পৰমাণুত ইলেক্ট্ৰনৰ সংখ্যা প্ৰোটনৰ সংখ্যাতকৈ বেছি থাকে বা বেছি তেনেবোৰ পৰমাণুক ঋণাত্মকভাৱে আহিত পৰমাণু বোলা হয় কাৰণ ইলেক্ট্ৰন ইতিমধ্যে কৈছো ঋণাত্মক আধান বহন কৰে ইলেক্ট্ৰনে আৰু তেনেবোৰ পৰমাণুত ইলেক্ট্ৰন এক্সেস অৰ্থাৎ ইলেক্ট্ৰন বৃদ্ধি হয় কোনবোৰ পৰমাণু যিবোৰ পৰমাণু ইলেক্ট্ৰনৰ সংখ্যা প্ৰোটনৰ সংখ্যাতকৈ বেছি থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল হেকত পৰমাণুৰ ওপৰত আমি ক'ব পাৰো পৰমাণু এটাৰ আকাৰ তাৰ নিউক্লিয়াছতকৈ
প্ৰায় 10,000 গুণ ডাঙৰ হয়। তো এতিয়া আহোঁ আমি বৈদ্যুতিক আধানৰ বিষয়ে। তো যিহেতু আমি ইতিমধ্যে পাইছো পৰমাণু এটাৰ নিউক্লিয়াছত থকা ভিতৰত থকা প্ৰোটন কণাই ধনাত্মক আধান বহন কৰে আৰু পৰমাণুটোৰ ভিতৰত থকা আন এটা কণা ইলেক্ট্ৰনে ঋণাত্মক আধান বহন কৰে। তো এইখিনি কথাও আমি পাইছিলো কিছুমান পৰমাণুত সমসংখ্যক ইলেক্ট্ৰন আৰু সমসংখ্যক প্ৰোটন কণা থাকে। যিসমূহ পৰমাণুত সমসংখ্যক ইলেক্ট্ৰন আৰু প্ৰোটন থাকে তেনেবোৰ পৰমাণুক বৈদ্যুতিকভাৱে নিষ্ক্ৰিয় বোলা হয়। আৰু যিসমূহ পৰমাণুত প্ৰোটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যাতকৈ বেছি থাকে তেনেবোৰক ধনাত্মকভাৱে আহিত আৰু তেনেবোৰ পৰমাণুত ইলেক্ট্ৰনৰ সংখ্যা হ্ৰাস পায়। ৰসায়ন বিজ্ঞানত অৰ্থাৎ ইলেক্ট্ৰন এৰি দিয়ে যি মৌলৰ ইলেক্ট্ৰন এৰি দিয়ে সেইবোৰে কেটায়ন উৎপন্ন কৰি ধনাত্মকভাৱে আহিত হয়। আনহাতে যিবোৰ পৰমাণুত ইলেক্ট্ৰনৰ সংখ্যা প্ৰোটনৰ সংখ্যাতকৈ বেছি হয় তেনেবোৰক ঋণাত্মকভাৱে আহিত বোলা হয় আৰু তাত ইলেক্ট্ৰনৰ সংখ্যা বেছি হয়। অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ মতে সেইবোৰ পৰমাণুৱে আনৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন উৎপন্ন কৰে। তো এইখিনিতে বৈদ্যুতিক আধানৰ বিষয়ে ডেফিনেশ্যন দিওঁতে আমি এটা কথা মনত ৰাখিব লাগিব, ইলেক্ট্ৰন ত্যাগ কৰা আৰু ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ওপৰত। ইলেক্ট্ৰন কমি গৈছে যিবোৰ পৰমাণুত প্ৰোটনৰ সংখ্যা বেছি হয় তাতকে ইলেক্ট্ৰনতকে তেনেবোৰ পৰমাণুত ইলেক্ট্ৰন কমি যায়। আকৌ যিবোৰ পৰমাণুত ইলেক্ট্ৰনৰ সংখ্যা বেছি হয় তাতকে প্ৰোটনতকে তেনেবোৰ পৰমাণুত ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি হয় অৰ্থাৎ এক্সেছ হয়। এতিয়া বৈদ্যুতিক আধানৰ সংজ্ঞাটো আমি এনেদৰে দিব পাৰো, যিবোৰ পৰমাণুত হাইম অৱস্থাতকে ইলেক্ট্ৰনৰ পৰিমাণ হ্ৰাস হয়, যিমান পৰিমাণে হ্ৰাস বা যিমান পৰিমাণে বৃদ্ধি হয় সেই বৰ্ধিত আৰু এই কমি যোৱা অৰ্থাৎ হ্ৰাস হোৱা ইলেক্ট্ৰনৰ পৰিমাণবোৰকে পৰমাণুটোৰ আধান বোলা হয়। সকলোৱে বুজি পাইছে নিশ্চয়? তো পৰমাণুৰ আধান হৈছে পৰমাণুসমূহৰ যিমান সংখ্যক অৰ্থাৎ হাইম অৱস্থাত, হাইম মানে হ'ল সমান সংখ্যক ইলেক্ট্ৰন আৰু প্ৰোটন থাকিব লাগিব। মই আকৌ কৈছো, যিসমূহ পৰমাণু হাইম অৱস্থাত যিমান সংখ্যক ইলেক্ট্ৰন হ্ৰাস হয় বা বৃদ্ধি হয় এই হ্ৰাস আৰু বৃদ্ধি হোৱা ইলেক্ট্ৰনৰ সংখ্যাকে আধান বোলা হয়। আৰু আধানসমূহ দুটা ভাগত ভাগ কৰা হৈছে, এটা হ'ল ধনাত্মক আধান, এটা হ'ল ঋণাত্মক আধান। যিহেতু ইলেক্ট্ৰনৰ বহাটোতাৰ ওপৰত ভিত্তি কৰিয়ে আধানৰ সংখ্যাটো দিয়া হৈছে এতিয়া, আৰু লগত প্ৰোটন জড়িত হৈ আছে। তো এই ধনাত্মক আধান এটা আছে
আৰু ঋণাত্মক আধান আছে ধনাত্মক আধান কেতিয়া হ'ব ঋণাত্মক আধান কেতিয়া হ'ব ইতিমধ্যে কোৱা হৈছে ইলেক্ট্ৰন কেতিয়া হ্ৰাস হয় আৰু কেতিয়া বৃদ্ধি হয় তো আকৌ আধানসমূহক চিহ্নিত কৰা হৈছে আধানসমূহৰ কিউৰ দ্বাৰা উচ্চোৱা হয় আধানসমূহক কিউৰ দ্বাৰা উচ্চোৱা হয় আকৌ পৰমাণু এটাত থকা আধানৰ পৰিমাণ হৈছে q is equal to plus minus n যেহেতু আধান দুই প্ৰকাৰ ধনাত্মক আৰু ঋণাত্মক তো ধনাত্মক কেতিয়া হয় ইলেক্ট্ৰন ঋণাত্মক কেতিয়া হয় ইলেক্ট্ৰন হ্ৰাস আৰু বৃদ্ধিৰ ওপৰত ভিত্তি কৰি হয় যেহেতু এইখানে আধানক দুটা ভাগত ভাগ কৰা হৈছে ধনাত্মক আধান আৰু ঋণাত্মক আধান আধানক স্মল কিউৰ দ্বাৰা উচ্চোৱা হৈছে তো এই আধানৰ পৰিমাণক লিখা হৈছে q is equal to plus minus n য'ত ইয়াত য'ত n হৈছে ইলেক্ট্ৰনৰ সংখ্যা অৰ্থাৎ নাম্বাৰস অফ ইলেক্ট্ৰন আৰু স্মল ই হৈছে এটা কনস্ট্যান্ট অৰ্থাৎ ধ্ৰুৱক মান হয় ইয়াৰ মান হৈছে 1.6 into 10 to the power minus 19 কুলম এই কুলম এই সি এইটো হল একক এই কুলমটোৱে হৈছে আধান স্মল কিউ একক হয় আৰু এই এমাউন্ট এই ভ্যালুটো কোৱা মতে কুলম নামৰ বিজ্ঞানীজনে ইয়াক আৱিষ্কাৰ কৰিছিল আৰু এই কুলম নামৰ বিজ্ঞানীজনৰ নামৰ লগত সংগতি ৰাখি আধানৰ একক কুলম নামেৰে নামকৰণ কৰা হৈছে কোনো এটা পৰমাণু এটা ইলেক্ট্ৰন হ্ৰাস হৈছে বা এটা ইলেক্ট্ৰন বৃদ্ধি হৈছে বুলি যদি কয় তেতিয়াহ'লে আমি কি বুজিম তো এই পৰমাণু এটাত থকা আধানৰ এই পৰিমাণৰ গাণিতিক প্ৰকাশটোৰ পৰা আমি নিৰূপণ কৰি ল'ব পাৰোঁ যেনে n is equal to যদি 1 হয় অৰ্থাৎ নাম্বাৰস অফ ইলেক্ট্ৰন যদি এটা হয় কোনো এটা পৰমাণুৰ ইলেক্ট্ৰন অৰ্থাৎ এটা সংখ্যক ইলেক্ট্ৰন কমিছে বা বাঢ়িছে প্লাস থাকিলে ইলেক্ট্ৰন কমি যোৱা বুজাব আৰু মাইনাস থাকিলে ইলেক্ট্ৰন বাঢ়ি যোৱা বুজাব পৰমাণু তো n is equal to plus minus যদি 1 লিখি অৰ্থাৎ কোনো এটা পৰমাণুত এটা ইলেক্ট্ৰন কমিছে বা এটা ইলেক্ট্ৰন যদি বাঢ়িছে যদি বুলি কয় তেতিয়াহ'লে পৰমাণুটোত থকা আধানৰ পৰিমাণ হ'ব q is equal to plus minus 1 into small e তো 1 into small equal আমি পাম plus minus e এই প্লাস মাইনাস ই অর্থাৎ প্লাস মাইনাস 1.6 into 10 to the power minus 19 কুলম এই এমাউন্ট বা এই স্মল ই কে কোৱা হয় ইলেক্ট্ৰনিক চার্জ এতিয়া আকৌ আমি উলিয়াই ল'ব পাৰো যদি 1 কুলম আধানত কিমান সংখ্যক ইলেক্ট্ৰন থাকে অৰ্থাৎ কোনো এটা পৰমাণুত থকা আধানৰ পৰিমাণ 1 কুলম 2 কুলম বা 3 কুলম বুলি যদি কয় তেতিয়াহ'লে এই পৰিমাণত থকা এই পৰিমাণৰ আধান থকা পৰমাণুটোত কিমান সংখ্যক ইলেক্ট্ৰন থাকে আমি এই সংখ্যাটো অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যাটো আমি নিৰূপণ কৰি ল'ব পাৰোঁ তো এই সূত্ৰটোৰ পৰা আমি উলিয়াই ল'ব পাৰোঁ যদি আমি ধৰি লওঁ q is equal to 1 কুলম অৰ্থাৎ কোনো এটা পৰমাণুত থকা আধানৰ পৰিমাণ হৈছে 1 কুলম এই 1 কুলম আধানৰ পৰিমাণ 1 কুলম আধান থকা পৰমাণুটোত কিমান সংখ্যক ইলেক্ট্ৰন আছে বা কিমান সংখ্যক ইলেক্ট্ৰন কমিছে বা বাঢ়িছে এই এমাউন্টটো আমি নিৰূপণ কৰি ল'ব পাৰোঁ কেনেকৈ আমি নিৰূপণ কৰি ল'ব পাৰোঁ ইয়াত কিউকল দিয়া আছে 1 কুলম তো আমি জানো q is equal to n
তো ইয়াৰ পৰা আমি নাম্বাৰস অফ ইলেক্ট্ৰন অৰ্থাৎ ইলেক্ট্ৰনৰ পৰিমাণ নিৰূপণ কৰিব লাগে এখানে n is equal to লিখিলো q divided by e তো ইয়াত q ৰ পৰিমাণ আমি বহাই দিলো 1 divided by e ৰ এমাউন্ট আছিল 1.6 into 10 to the power minus 19 তো ইয়াক যদি আমি ডিভাইড কৰা যায় হৰণ যদি কৰা যায় তো এমাউন্টটো ওলাব 6.25 into 10 to the power 18 অর্থাৎ ইমানটা ইলেক্ট্রন এক কুলম আধানত কিমান অংক ইলেক্ট্রন আছে 6.25 into 10 to the power 18 টা ইলেক্ট্রন থাকে এক কুলম আধানত কিমান অংক ইলেক্ট্রন থাকে 6.25 into 10 to the power 18 টা ইলেক্ট্রন থাকে তো এই ইলেক্ট্রন পৰমাণুটোত প্লাস হিচাপে আছে নে মাইনাস হিচাপে আছে এটো নিৰ্ভৰ কৰিব তো পৰমাণুটোত প্ৰোটনৰ সংখ্যা বাঢ়িছে নে ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িছে যদি পৰমাণুটোত প্ৰোটনৰ সংখ্যা যদি বাঢ়িছে তেতিয়ালে এই এমাউন্টৰ ইলেক্ট্ৰন কি হ'ব কমি যাব আৰু পৰমাণুটোত যদি ইলেক্ট্ৰনৰ সংখ্যা যদি বাঢ়িছে তো ইমান অংক অৰ্থাৎ এক কুলম আধানত থকা ইমান অংক ইলেক্ট্ৰন বাঢ়ি যোৱা হৈছে তো এতিয়া আধানৰ ধৰ্মলৈ আহো আধানৰ কিছুমান ধৰ্ম আছে যেহেতু আমি কলো আধান দুই প্ৰকাৰৰ এটা হ'ল আধানক কিউ দ্বাৰা চোৱা হয় আধান দুই প্ৰকাৰৰ এটা হ'ল ধনাত্মক আধান এটা হ'ল ঋণাত্মক আধান তো দুই প্ৰকাৰৰ আধান আছে তো এক নম্বৰ ধৰ্মটো হৈছে দুটা একে জাতীয় আধানৰ মাজত অৰ্থাৎ ধনাত্মক ধনাত্মক বা ঋণাত্মক ঋণাত্মক আধানৰ মাজত বিকৰ্ষণ বল সৃষ্টি হয় অৰ্থাৎ পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি গৈছে কিন্তু দুটা বিপৰীত জাতীয় আধান অৰ্থাৎ এটা প্লাস আৰু এটা মাইনাস আধানৰ মাজত দুটা বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ বলৰ সৃষ্টি হয় এই কথা মনত ৰাখিব লাগে এইটো হ'ল প্ৰথম ধৰ্মটো হৈছে দুটা একে জাতীয় অৰ্থাৎ প্লাস প্লাস বা মাইনাস মাইনাস দুটা একে জাতীয় আধানৰ মাজত বিকৰ্ষণ বলৰ সৃষ্টি হয় আৰু দুটা বিপৰীত জাতীয় অৰ্থাৎ এটা প্লাস আৰু এটা মাইনাস বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ বলৰ সৃষ্টি হয় এই আকৰ্ষণ আৰু বিকৰ্ষণ বল এই বলবোৰৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ক্লাছত ক্লাস 10 ত দিয়া হোৱা নাই এইছে সেকেন্ড ইয়াৰ অফ ফিজিক্সত আমি আকৌ ডিসকাস কৰিবলগীয়া হয় কাৰণ আকৌ আলোচনা কৰিবলগীয়া হয় কুলম্বৰ সূত্ৰ নামেৰে এটা সূত্ৰ আছে কুলম্বৰ সূত্ৰটো এই আকৰ্ষণ আৰু বিকৰ্ষণ বলৰ ওপৰত ভিত্তি কৰি কুলম্বৰ সূত্ৰ নামেৰে এটা সূত্ৰ দিয়া হৈছে তো এইটো আমি পৰৱৰ্তী সময়ত ডিসকাস কৰিম তো দ্বিতীয় ধৰ্মটো হৈছে আধানৰ সৃষ্টিও নাই বিনাশো নাই কেৱল মাত্ৰ এটা পদাৰ্থৰ পৰা আন এটা পদাৰ্থলৈ আধান ৰূপান্তৰ হ'ব পাৰে তো আধানবোৰে আৰু তৃতীয়তে হৈছে আধানবোৰে কোৱান্টিকৰণ বুলি এটা আছে ধৰ্ম কোৱান্টিকৰণ ধৰ্ম মানি চলে কোনটো কোৱান্টিকৰণ ধৰ্ম যেটো আধানৰ মান লিখিছিল q is equal to plus minus n অৰ্থাৎ আধানৰ পৰিমাণ এই ই কোৱা হৈছে মৌলিক কণা ইলেক্ট্ৰনছ বুলি কোৱা হয় ইয়াক আৰু ইয়াক ইলেক্ট্ৰনিক চাৰ্জ বুলি কোৱা হৈছে পৰৱৰ্তী সময়ত আৰু n হৈছে অখণ্ড ভূমি n হৈছে এটা অখণ্ড সংখ্যা তো n আৰু e যিটো ফুৰণফল এই ফুৰণফলৰ ফলতে কিউ আধানৰ মান পোৱা গৈছে এই মানটোকে কোৱান্টিকৰণ বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া কণ্ডাক্টৰ আৰু ইনসুলেটৰ অৰ্থাৎ পৰিবাহী আৰু অপৰিবাহী কি আমি তাৰ ওপৰত আলোচনা কৰিম যেহেতু বৈদ্যুতিক আধান গতিশীল অৰ্থাৎ ই গতি কৰে আৰু বৈদ্যুতিক আধানৰ অবিৰত গতিয়ে হৈছে বিদ্যুৎ তো আমি কৈছিল পদাৰ্থত ইলেক্ট্ৰন আৰু প্ৰোটন থাকে তো ইলেক্ট্ৰন বৃদ্ধি হ'ব পাৰে আৰু ইলেক্ট্ৰন কমিব পাৰে
অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো ইলেক্ট্ৰনসমূহ গতিশীল ইলেক্ট্ৰন লৰচৰ কৰিব পাৰে এটাইৰ পৰা আন ঠাইলৈ গতি কৰিব পাৰে কিন্তু পদাৰ্থ এটাৰ অৰ্থাৎ পৰমাণু এটাৰ প্ৰোটন কণিকা হ'ব বা কণা নিউক্লিয়াছৰ ভিতৰতে আবদ্ধ থাকে ই লৰচৰ কৰিব নোৱাৰে তো এই বস্তু ইয়াত মই দেখাব বিচাৰিছো ইয়াত ইনসুলেটৰ আৰু কণ্ডাক্টৰ দিয়া আছে দুটা ডায়াগ্ৰাম দিয়া আছে চিত্ৰ দিয়া আছে এই দুবাৰ পাছত দেখা হ'ব ইয়াত লিখা আছে এই চিত্ৰটো দিয়া আছে ইয়াত কণ্ডাক্টৰ এটা সাইডে ইনসুলেটৰ দিয়া আছে অৰ্থাৎ কণ্ডাক্টৰ কোনটো হ'ব ইনসুলেটৰ কোনটো হ'ব পৰিবাহী কোনটো আৰু অপৰিবাহী কোনটো এই বস্তুটো বুজাবৰ কাৰণে দিয়া আছে ইয়াতে এই চিত্ৰটো অৰ্থাৎ এই বগা বাউণ্ডাৰীৰ ভিতৰত দুই ৰঙৰ পুচিন দিয়া আছে এটা ৰঙা চিনৰ এটা হ'ল সেউজীয়া চিন ৰঙা চিন কিটা দেখুৱা হৈছে ৰঙা চিন কিটাই প্ৰোটন কণা বুজাইছে আৰু সেউজীয়া চিহ্নবোৰে অৰ্থাৎ ৰঙৰ যিবোৰ পুচিন আছে এই পুচিনবোৰে ইলেক্ট্ৰন বুজাইছে তো ইলেক্ট্ৰনৰ ক্ষেত্ৰত ইয়াত কাৰ্চিন কিছুমান দেখুৱাই দিয়া আছে এই কাৰ্চিনবোৰে দেখুৱাইছে গতিশীল অৰ্থাৎ ইলেক্ট্ৰন গতি কৰিব পাৰে যেনি তেনি গতি কৰিব পাৰে কিন্তু প্ৰোটনসমূহ ফিক্স অৰ্থাৎ ই নিৰ্দিষ্ট ই এঠাইতে থাকিব ই য'ত আছে তাতে থাকিব ই লৰচৰ কৰিব নোৱাৰে বেলেগ জেগাত যাব নোৱাৰে এইটোৱে দেখুওৱা হৈছে তো এতিয়া হ'ল ইলেক্ট্ৰনসমূহ যেনি তেনি গতি কৰিব পাৰে কিন্তু প্ৰোটনসমূহ ফিক্স এতিয়া পৰিবাহী কাক কম অপৰিবাহী কাক তো এই প্ৰোটন আৰু এই ইলেক্ট্ৰনসমূহৰ ওপৰতে ডিপেন্ড কৰিব প্ৰোটন যেহেতু পৰিবাহীয়ে হ'ব অপৰিবাহীয়ে হ'ব সকলোবোৰ পদাৰ্থৰ ক্ষেত্ৰতে প্ৰোটন নিৰ্দিষ্ট ঠাইতে থাকিব অৰ্থাৎ কেন্দ্ৰৰ ভিতৰতে আবদ্ধ থাকিব পৰমাণুৰ কেন্দ্ৰৰ ভিতৰতে আবদ্ধ থাকিব কিন্তু ইলেক্ট্ৰনৰ গতি আৰু স্থিৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি পদাৰ্থ এটা পৰিবাহী নে অপৰিবাহী এইটো নিৰূপণ কৰা হয় এতিয়া কথাটো যিসমূহ পদাৰ্থত ইলেক্ট্ৰন এটাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ ইনসাইড দা ম্যাটাৰ অৰ্থাৎ পৰিবাহীটোৰ ভিতৰত পদাৰ্থটোৰ ভিতৰত যিসমূহ পদাৰ্থত ইলেক্ট্ৰনসমূহ এটাইৰ পৰা আন ঠাইলৈ গতি কৰিব পাৰে তেনেবোৰ অৰ্থাৎ গতি এটাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ বহাটোতা যেহেতু ইলেক্ট্ৰনসমূহ বহাটোতা কৰিব পাৰে বা হাক বৃদ্ধি হ'ব পাৰে এইকাৰণে ইলেক্ট্ৰন যিসমূহ পদাৰ্থত বা যিসমূহ পদাৰ্থত থকা ইলেক্ট্ৰনসমূহ এটাইৰ পৰা আন ঠাইলৈ গতি কৰিব পাৰে তেনেবোৰ পদাৰ্থকে পৰিবাহী বুলি কোৱা হয় যেনে পৰিবাহী কোনবোৰ হ'ব পাৰে আইৰন হ'ব পাৰে এলুমিনিয়াম হ'ব পাৰে কপাৰ হ'ব পাৰে কাৰণ আইৰন এলুমিনিয়াম আৰু কপাৰ এই মৌলবোৰত বা এই পৰমাণুবোৰত ইলেক্ট্ৰনসমূহ গতি কৰিব পাৰে বা যেনি তেনি ঘূৰি ফুৰিব পাৰে অন্য হাতেদি যিসমূহ পদাৰ্থ ইলেক্ট্ৰন সমূহ এটাইৰ পৰা আন ঠাইলৈ গতি কৰিব নোৱাৰে তেনেবোৰ পদাৰ্থ অপৰিবাহী বুলি কোৱা হয় তো ইয়াতে দেখুৱাই দিয়া আছে এই চিত্ৰত দেখুৱাই দিয়া আছে এটা ইনসুলেটৰ দিয়া আছে এটা কণ্ডাক্টৰ দিয়া আছে তো দুটা বাউণ্ডাৰী দিয়া আছে তো কণ্ডাক্টৰত আছে এলুমিনিয়াম আছে তাৰপিছত আছে নিকেল আছে তাৰপিছত কি আছে চাবি আছে কি নেইল আছে তাৰপিছত ইনসুলেটৰৰ আছে তেনেকুৱা কিছুমান কোড আছে অৰ্থাৎ কাৰ আছে তাৰপিছত ৰাবাৰ বেণ্ড আছে তাৰ পেন্সিল আছে তেনেকুৱা কিছুমান বস্তু দিয়া আছে অৰ্থাৎ ৰাবাৰত ইলেক্ট্ৰনসমূহ মানে কি গতি কৰিব নোৱাৰে ঠিক একেদৰে কাঠতো ইলেক্ট্ৰনসমূহ গতি কৰিব নোৱাৰে কিন্তু এলুমিনিয়ামে হওক নিকেলে হওক বা কি চাবিয়ে হওক এইবোৰত ইলেক্ট্ৰনসমূহ গতি কৰিব পাৰে তো এই ইলেক্ট্ৰনৰ মোশন অৰ্থাৎ গতিৰ ওপৰত ভিত্তি কৰি পদাৰ্থ এটা পৰিবাহী হ'ব নে অপৰিবাহী হ'ব এই বস্তুটো নিৰূপণ কৰা হয় এতিয়া পৰিবাহী কাক কয় যিসমূহ পদাৰ্থত ইলেক্ট্ৰনসমূহ গতি কৰিব পাৰে তেনেবোৰ পদাৰ্থকে পৰিবাহী বুলি কোৱা হয় অন্য হাতেদি যিসমূহ পদাৰ্থত ইলেক্ট্ৰনসমূহ গতি কৰিব নোৱাৰে তেনেবোৰ পদাৰ্থকে অপৰিবাহী বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে আজিৰ চেপ্টাৰৰ কন্টেন্টসমূহৰ আলোচনা সমাপ্ত কৰিম তো আশা ৰাখিছো তোমালোক যদি এইখিনি আলোচনাত যদি কিছু হলেও যদি উপকৃত হোৱা তেন্তে
পৰৱৰ্তী পৰ্যায়ত আমি তাৰ যিসমূহ পাছৰ কন্টেইন আছে এতিয়া আমাৰ আছেগে ইলেক্ট্ৰিক কাৰেণ্ট ইলেক্ট্ৰিক ফ্লো অফ দ্য ইলেক্ট্ৰিক চাৰ্জ ইতিমধ্যে কৈছো কণ্ডাক্টৰৰ লগতে সংগতি ৰাখি কৈছো আৰু ইলেক্ট্ৰিক কাৰেণ্টৰ ডেফিনিশ্যন আছে ইলেক্ট্ৰিক কাৰেণ্ট অৰ্থাৎ বিদ্যুৎ প্ৰবাহনো কি ওমৰ সূত্ৰ আছে ৰেজিস্ট্যান্স অফ দ্য কণ্ডাক্টৰ আছে এইবোৰ পইণ্ট আমি পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম তো আশা ৰাখিছো তোমালোক মনোযোগেৰে অলপ মনোযোগ দি নিশ্চয় চাবা ভিডিঅ'বোৰ আৰু যদি কিবা অন্তত বুজি পাইছা তেন্তে নিশ্চয় লাইকটো দিবা বুলি আমি আশা ৰাখো